চাওক আজি নমস্কাৰ। আজি মই এটা ভিডিঅ'টো বনালোঁ সেইকাৰণে যেতিয়াবা মই ভোট দিছোঁ তেতিয়াবা আজিলৈকে মই হেমন্ত মামাকে ছাপোৰ্ট কৰি আহিছোঁ। আজিলৈকে মই এটা ঘৰ পোৱা নাই। দেখিছেনে মই ঘৰৰ গতি দেখিছেনে? কাপোৰ পিন্ধিব কাপোৰেই নাই, গোটেই ভিজি গৈছে। লেপ তুলিবিলাকতো চব চেচে হৈ গৈছে। ইয়াত তলতে টিঙেদি ঢাকি থোৱা গৈছে। আৰু এয়া মোৰ ল'ৰা ছোৱালীৰ কাপোৰবিলাক গোটেই চেচ। এতিয়ালৈকে একো নাই। মই বহুত কাগজ জমা দিছিলোঁ ঘৰৰ কাৰণে, কিন্তু আজিলৈকে মোৰ কোনো ৰিজাল্ট অহা নাই। স্কুলৰ মোজা আছিলে, চেচ। গছ চছ ভাঙি গৈছে। গছ গছনি ভাগি চেচ। ৰাতি যেনেকৈ যায়, মোৰ মাহঁতৰ ঘৰতে যায়, ৰাতিটো কটালোঁ। এতিয়া আৰু ৰাতিপুৱা আহিছোঁ, আহি মাথাই গৰম হৈছে। দেখিছেনে? গোটেই টিংবিলাক মচৰাই গুড়া কৰি পেলাইছে। ভিডিঅ'টো বনাইছোঁ, প্লিজ আপোনালোকে মোক সহায় কৰিব যে ভিডিঅ'টো মামা তালৈ যায়, আৰু যে মামাই আমাক অলপমান ছাপোৰ্ট কৰে। বহুত কাগজ জমা দিছিলোঁ, কিন্তু আজিলৈকে এটা যেন চৰকাৰী ঘৰ পাম কোনেও সহায় নকৰে। কাগজবিলাক জমা দিয়া যায়, কিন্তু জেগাত পৰে নে নপৰে গম পোৱা নাই। না অৰুণোদয় পাওঁ, না বেলেগ কণ্ট্ৰলৰ চাউলকেইটা পাওঁ। তেওঁ ইয়াত দেখিছেনে মোজা? আপোনালোকে শ্বেয়াৰ কৰিব, কৰি যে ভিডিঅ'টো যে মামাই দেখিব পাৰে, দেখিলে যাতে আমাক অলপমান সহায় কৰিব। বতাহে গোটেই ঘৰ ভাগি ছিগি গুড়া হ'ল। আমি ক'ত লুকাই আছিলোঁ জানেনে? যেতিয়া বতাহ ধুমুহা আহিছিলে, এই বিচনা তলত ইয়াতে সোমাই আছিলোঁ। বহুত চাপো আছিলে। সেইটো পূৰা জিকি গৈছে। লেপ তুলি এয়া দেখিছেনে? এইবিলাক যিমান পাৰে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাপোৰ্ট দিব।